পৰৱৰ্তী খবৰ আৰু আমি জনাই আছো দুদিন পাছতো সন্ধান নাই অৰুণাচলৰ মেচুকাত নিৰ্দিষ্ট ভাৰতীয় বায়ু সেনা বাহিনীৰ AN-32 বিমানখনৰ প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযান ব্যাহত হৈছে যদিও যোৰহাটৰ পৰা মেচুকালৈ সমগ্ৰ আকাশী পথছোৱাৰ সন্ধান অব্যাহত আছে। বৰ্তমানো অভিযান অব্যাহত ৰাখিছে বায়ু সেনাই। সোমবাৰে দুপৰীয়া 1 বজাৰ পৰা সন্ধানহীন হৈ আছে ভাৰতীয় বায়ু সেনাৰ AN-32 বিমানখন। উল্লেখযোগ্য যে বায়ু সেনাৰ 13 জন বৈমানিক আৰু এয়াৰমেন আছিল বিমানখনত। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰৰ পৰা সোমবাৰে দুপৰীয়া 12:27 অৰুণাচলৰ মেচুকালৈ উৰা মাৰিছিল বায়ু সেনাৰ বিমানখন। কিন্তু দুপৰীয়া 1 বজাৰ পৰা বিমানখনৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। বিমানখন বিচাৰি C-130 AN-132 এয়াৰক্ৰাফ্টৰ লগতে আন দুখন সেনাৰ Mi-17 হেলিকপ্টাৰে উদ্ধাৰ অভিযান অব্যাহত আছে। শেষবাৰৰ বাবে অৰুণাচলৰ শিৱমী জিলাত অৱস্থিতি পোৱা গৈছিল বিমানখনৰ। অৱশ্যে এই কথা এতিয়াও নিশ্চিত কৰা নাই বায়ু সেনাই। বিমানখনৰ সন্ধানত এতিয়াও চলি আছে অভিযান।